ছেপ্টেম্বৰ মাহত যদি অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন পদ মুকলি হয়, তেন্তে জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত অসম আৰক্ষী আৰু অসম বন বিভাগৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব নেকি? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম আৰক্ষী আৰু অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবি আছে, সেইসকল বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে ভাবি আছে যে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন পদ কেতিয়া মুকলি হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি কেইদিনমান আগত নিজে জনাই দিছে যে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন পদ ছেপ্টেম্বৰ মাহত মুকলি হ'ব। এতিয়া আপোনালোকৰ যদি ছেপ্টেম্বৰ মাহত নতুন পদ মুকলি হয়, তেন্তে আপোনালোকৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউ জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব নেকি? কিয়নো আপোনালোকৰ 2026 চনৰ মাৰ্চ মাহত আপোনালোকৰ যিটো ইলেকশ্যন হ'ব, সেই ইলেকশ্যনৰ অধিসূচনা জাৰি কৰিব। যেতিয়া আপোনালোকৰ অধিসূচনা জাৰি কৰিব, তাৰপিছত আপোনালোকৰ কোনো ধৰণৰ চৰকাৰী কাম কাজ অনুষ্ঠিত নহয়। গতিকে আপোনালোকৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো আপোনালোকৰ জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ হৈ যোৱাৰ বহুত বেছি চান্স আছে। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছে, সেইসকলে এডভাৰটাইজমেণ্ট অহালৈ অপেক্ষা কৰি নাথাকি এতিয়াৰ পৰা ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিচ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। কিয়নো আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ পিছত আপোনালোকে হাতত বেছি সময় নাপাব পাৰে। আপোনালোকৰ যেতিয়া 2023 চনত আপোনালোকৰ অসম বন বিভাগৰ যিটো নিযুক্তি হৈ গ'ল, এতিয়া আপোনালোকৰ যিটো অনলাইন এপ্লাই আপোনালোকৰ লাষ্ট ডেটৰ আপোনালোকৰ প্ৰায় 12 দিন 15 দিনমানৰ পিছতে আপোনালোকৰ ইণ্টাৰভিউ পাতিছিল আৰু আপোনালোকৰ ইণ্টাৰভিউ শেষ হোৱাৰ আপোনালোকৰ 15 দিনমানৰ পাছতে আপোনালোকৰ যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টটো পাতিছিলে। গতিকে আপোনালোকৰ যদি এইবাৰো তেনেকুৱা হৈ যায়, তেন্তে আপোনাৰ লছ হ'ব। সেইবাবে আপোনালোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিচ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ ছেপ্টেম্বৰ মাহত নতুন পদ মুকলি হ'ব। আপোনালোকৰ তাৰপিছতে যদি আপোনালোকৰ লগালগ অনলাইন এপ্লাই দি দিলে, তাৰপিছত আপোনালোকৰ এপ্লাই শেষ হোৱাৰ আপোনালোকৰ খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ইণ্টাৰভিউ পাতিব পাৰে। কিয়নো আপোনালোকৰ 2026 চনৰ আপোনালোকৰ বিধানসভা নিৰ্বাচন আছে। সেইবাবে আপোনালোকৰ যিটো এইবাৰ নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াটো আপোনালোকৰ অলপ খৰধৰ কৰিব। এতিয়া আপোনালোকৰ যিখিনি অসম আৰক্ষী পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেই নিযুক্তি প্ৰক্ৰিয়াটো আপোনালোকৰ বহুত দীঘলীয়া হ'ল। কিন্তু আপোনালোকৰ যিটো এতিয়া নতুনকৈ আহিব, সেইটো আপোনালোকৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াটো আপোনালোকৰ অলপ খৰধৰ হ'ব। কিয়নো আপোনালোকৰ 26ত বিধানসভা নিৰ্বাচন আছে। গতিকে যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবি আছে, সেইসকলে মই আকৌ কৈছোঁ, আপোনালোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিচ কৰক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।